নমস্কাৰ বন্ধুসকল, পুনৰ এটা আপোনালোকৰ নতুনকৈ খবৰ আহিছে, এটা নতুন ভাল খবৰ আহিছে যিটো মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। পুনৰ নতুনকৈ বহু সংখ্যক পদ মুকলি হৈছে। 9195টাকৈ বৃহৎ সংখ্যক পদ মুকলি কৰা হৈছে, যাৰ বাবে আপোনালোকে ক্লাছ 10 পাছৰ পৰা 10ম শ্ৰেণীৰ উত্তীৰ্ণৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে স্ক্ৰীণত দেখিব পাইছে, এইটো যোনটো খবৰটো মই সবিশেষ তথ্যখিনি আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ। দেৰি নকৰি কিনে আজি খবৰটোত আহিছোঁ। আজি খবৰটো ওলাইছে CRPFৰ ফালৰ পৰা। এইটো CRPFৰ ফালৰ পৰা কনষ্টেবলৰ পদ মুকলি কৰা হৈছে। টেকনিকেল আৰু ট্ৰেডছমেনৰ বাবে ইয়াত 9195টাকৈ পদ মুকলি কৰা হৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় আৰু লগতে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ দৰমহাটো চেলাৰীটো হ'ব 21,700ৰ পৰা 69,100লৈকে। লেভেল 3 চেলাৰী আপোনালোকে লাভ কৰিব। এটা ভাল দৰমহা আপোনালোকে ইয়াত লাভ কৰিব পাৰিব। সবিশেষ তথ্যখিনি আপোনালোকে জানি লওক, ইয়াত কাৰ বাবে কি কি পদ মুকলি কৰা হৈছে আৰু লগতে কোনটো পদৰ বাবে কি কি অৰ্হতা লাগিব বা কি কি দক্ষতা লাগিব, গোটেইখিনি মই আপোনালোকক জনাই আছোঁ। সৰ্বমুঠ পদ আছে ইয়াত 9195টাকৈ পদ, য'ত মেলৰ বাবে ল'ৰাৰ বাবে আছে ইয়াত 9096টা পদ আৰু ফিমেলৰ বাবে আছে 79টা পদ। আৰু লগতে উল্লেখ কৰি দিওঁ, ইয়াত এইটো যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, গতিকে অল ইণ্ডিয়াৰ মুঠটো ইয়াত ধৰিহে ইয়াত উল্লেখ কৰা হৈছে যে 9195টা। এইটো হৈছে গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ সৰ্বমুঠ টোটেলটো হৈছে এইটো 9195টা। কিন্তু ইয়াত অনলি অসমৰ বাবে আছে ইয়াত 286টা ল'ৰাৰ বাবে আৰু ছোৱালীৰ বাবে আছে 2টাকৈ পদ। সেইটো মই আপোনালোকক উল্লেখ কৰি দিছোঁ, আপোনালোকে একো যাতে কনফিউজনত নপৰে। এডুকেশ্যন কোৱালিফিকেশ্যন মই আপোনালোকক এতিয়া প্ৰত্যেকটো পদৰ বাবে এটা এটাকৈ জনাম। যিখিনি পদ আছে ড্ৰাইভাৰ বাবে, ড্ৰাইভাৰ বাবে আপোনালোকৰ লাগিব 10+, লগতে আপোনালোকৰ হেভি ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ এখন থাকিব লাগিব মেণ্ডেটৰী। আৰু লগতে মটৰ মেকানিক ভেহিকেলৰ বাবে যিটো পোষ্ট আছে তাৰ বাবে আপোনালোকৰ 10+ হোৱাৰ লগতে ITI চাৰ্টিফিকেট লাগিব আৰু লগতে 1 বছৰ আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব, নাইবা আপোনালোকৰ এপ্ৰেণ্টিচিপ নাইবা আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াত বিচৰা হৈছে। তাৰপিছত ফৰ আদাৰ ট্ৰেডছৰ বাবে যিখিনি পদ মুকলি কৰা হৈছে তাৰ বাবে আপোনালোকৰ ছেইম মেট্ৰিকুলেশ্যন, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ যোনটো ট্ৰেডৰ বাবে আপুনি এপ্লাই কৰিব বিচাৰে সেই ট্ৰেডটোৰ আপোনালোকৰ স্কিল থাকিব লাগিব। তাৰপিছত আপোনালোকৰ মাছন আৰু ইলেক্ট্ৰিচিয়ানৰ বাবে ছেইম 10+ কৰাৰ লগতে আপোনালোকৰ এবছৰ অভিজ্ঞতা লাগিব। আৰু লগতে ITI যিবিলাক কেণ্ডিডেট আছে, ITI পাছ কৰা যিবিলাক কেণ্ডিডেট আছে তেখেতসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব, অৰ্থাৎ অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু এজ লিমিটটো ইয়াত উল্লেখ কৰি দিয়া হৈছে। ড্ৰাইভাৰৰ বাবে আপোনালোকৰ 21 ইয়েৰৰ পৰা 27 ইয়েৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, যিটো 1 তাৰিখ 1 মাহ 2026লৈকে আপোনালোকৰ বয়স 21ৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ফৰ আদাৰ পষ্টৰ বাবে আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত আপোনালোকৰ বয়সটো হ'ব লাগিব। এজ ৰিলেক্সনো আছে, বয়সৰ ৰেহাইটো ইয়াত উল্লেখ কৰা হৈছে। SC আৰু ST সকলৰ বাবে 5 বছৰলৈকে বয়সৰ ৰেহাই আছে। OBC সকলৰ বাবে 3 বছৰলৈকে বয়সৰ ৰেহাই আছে। আৰু এক্স ছাৰ্ভিচমেনসকলৰ বাবে এজ পাৰ ৰুলছ, তেওঁলোকৰ যি ৰুলছ আছে সেইমতে তেওঁলোককো বয়সৰ ৰেহাই দিয়া হ'ব। আৰু এপ্লিকেশ্যন ফিজটো, আবেদন মাচুল আপোনালোকৰ জেনেৰেল OBC আৰু EWS আৰু মেল কেণ্ডিডেটসকলে 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তাৰ লগতে SC ST আৰু এক্স ছাৰ্ভিচমেনসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তাৰপিছত পে'মেণ্ট মোডটো ইয়াত UPI, আপোনালোকে নেট বেংকিং কৰিব পাৰে, UPI কৰিব পাৰে, বা আপোনালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ইউজ কৰি আপোনালোকৰ এপ্লিকেশ্যন ফিজটো পে' কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকে গম পাইছে নিশ্চয়, যিটো আপোনালোকৰ ডিফেন্সৰ যিটো চিলেকশ্যন প্ৰচেছ থাকে, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, কম্পিউটাৰ বেছড টেষ্ট, ট্ৰেড আৰু স্কিল টেষ্ট হ'ব। যোনটো যদি আপোনালোকে কোনোবা এটা ট্ৰেডৰ বাবে যদি এপ্লাই কৰে তেতিয়া আপোনালোকৰ ট্ৰেড আৰু স্কিল টেষ্ট হ'ব, লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু লগতে মেডিকেল এক্সামিনেশ্যন হ'ব। এইকেইটা পৰ্যায়ৰ মাধ্যমেৰে আপোনালোকক বাছনি কৰা হ'ব। আৰু CBT এক্সাম হ'ব, কৈছে যে কম্পিউটাৰ বেছড টেষ্ট হ'ব আপোনালোকৰ। তাৰপিছত চেলেৰিটো আপোনালোকে গম পালে নিশ্চয় যে 21,700ৰ পৰা 69,100লৈকে আপোনালোকে দৰমহা লাভ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই কৰিবলৈ আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। CRPFৰ অফিচিয়েল ৱেবছাইটত গৈ কিনে তাৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই অনলাইন বুলি আপোনালোকে পাই যাব, তাত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তাৰপিছতে ইয়াৰ ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকে জানি লওক। অনলাইন এপ্লাই কৰাৰ তাৰিখটো হৈছে 20 এপ্ৰিল 2026।
বৰ্তমানলৈকে ষ্টাৰ্ট হোৱা নাই। 20 এপ্ৰিলৰ পৰা আপোনালোকে অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব বা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট আছে 19 মে 2026। 20 এপ্ৰিলৰ পৰা 19 মেলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইখিনি সময়ৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰি ল'ব, নকৰাকৈ নাথাকিব। আৰু পে'মেণ্ট কৰাৰ আপোনালোকৰ লাষ্ট ডেট আছে 19 মে 2026। 19 মেলৈকে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব, যিটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ হয়। আৰু অনলাইন এপ্লাই কৰাৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব যেতিয়া 20 এপ্ৰিল তাৰিখে পাব, কিয়নো এতিয়ালৈকে যিহেতু লিংক জেনেৰেট হোৱা নাই, এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ যিহেতু হোৱা নাই, গতিকে এতিয়া আপোনালোকে লিংক নাপায়। যেতিয়া 20 এপ্ৰিলৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব, তো তেতিয়াই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে এপ্লাই কৰাৰ লিংক পাই যাব। আৰু লগতে অফিচিয়েল নটিফিকেশ্যনটো যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংক আছে, লিংকত ক্লিক কৰি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ চাই ল'ব পাৰিব নিজে। আৰু লগতে অফিচিয়েল ৱেবছাইটটোৰ লিংকো মই দি ৰাখিছোঁ, তাত ক্লিক কৰি আপোনালোকে নিজে এবাৰ ভিজিট কৰি যদি আপোনালোকৰ মনত কিবা ডাউট আছে বা কিবা যদি আৰু অধিক জানিব বিচাৰে তেনেহ'লে তাত আপোনালোকে নিজে চাই ল'ব পাৰিব। চ' এইটো আছিল আজিৰ খবৰ। আৰু এনেকুৱা ধৰণৰ নতুন চাকৰি খবৰ আমি আপোনালোকৰ বাবে পোনপ্ৰথমে লৈ আহোঁ, গতিকে আমাৰ সৈতে জড়িত হৈ থাকিব। জব আছামৰ নতুন চাকৰি খবৰ, নতুন খবৰসমূহ আপোনালোকে অতি সোনকালে বা পোনপ্ৰথমে আপডেটসমূহ পাই থাকিব পাৰিব। চ' এইটো আছিল আজিৰ খবৰ। ধন্যবাদ।